নমস্কাৰ, মই সুৰজিত চেতিয়া পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ ইটানগৰ দ্বিতীয়টো ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আহক। হেল্ল' বন্ধুসকল, বৰষুণ বতৰ আছোঁহি ইটানগৰত। পূৰা এইকেইদিন ঘূৰি কিছু এফালে চাওক, একদম ধুনীয়া পৰিৱেশ। ওপৰৰ পৰা চাওক আপোনালোকে ইটানগৰখন, এইখনে হয় ইটানগৰ টাউনখন। বন্ধু এফালে মোৰ লগত বন্ধু এজন আছে, চাওক। তোমাৰ নামটো কৈ দিয়া, ৰ'বা অলপ শুনাবা। তেজুৰ হয় বন্ধু, নামটো কৈ দিয়া তোমাৰ। সুজিত হয়। আমি একেলগতে আছোঁ। ছাবস্ক্ৰাইব কৰিবা দেই। হোটেলখন নাম কি আছিলে সুজিত? ৱাই ইণ্টাৰনেশ্যনেল। আমি এখন হোটেলতে থাকিলোঁ আজি, আপোনালোকক দেখাই আছোঁ। কি সুন্দৰ, পুৰা ভাল লাগিছে সঁচাকৈ আহি। আমি এতিয়া ওপৰত আছোঁহি, কিবা অলপ খাওঁ বুলি ভোক লাগিছে। যিহেতু অৰ্ডাৰ দিলে ইয়াত টাইম লাগে, আধা ঘণ্টামান আহিব হৈ গ'ল। মজা লাগিব চাগে। এতিয়া পুৰা টাউন দেখ লেটা না। আমি এতিয়া হোটেলখনৰ পৰা ওলাইছোঁ, যিহেতু আমি এইখন হোটেলতে যোৱা কালিটো থাকিলোঁ। আজি আমাৰ এতিয়া সময় হৈ গ'ল ওলাই যোৱা। আমি এতিয়া ওলাই যাম নাহৰ লগত। এইখিনি আপোনালোকে গাড়ীবিলাক দেখিছে, গোটেইবিলাক আমি একেলগে। এতিয়া সন্ধিয়া হ'ল, আমি এতিয়া আহিছোঁ বাৰত সোমাইছোঁ। ইয়াত কি পায় কি নাপায় এইটো তেনেকৈ নাজানো। এতিয়া অৰ্ডাৰ দি চাওঁ কি খাওঁ, চাই থকা। I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. 'Cause I 11 দিন থাকিলোঁ ইটানগৰত। ভাল লাগিল সঁচাকৈ, পাহৰিব নোৱাৰোঁ কেতিয়াও। বহুত ভাল লাগিল। মই আচলতে আহিছিলোঁ আপচু ইলেকশ্যনৰ কেম্পেইনিঙৰ কাৰণে আহিছিলোঁ। বন্ধুসকল আপোনালোকক জনাই দিছোঁ এইখিনিতে এইটো কথা। এয়া আমি ঘূৰি আহি সুবঞ্চী ব্ৰীজ পাইছোঁহি লখিমপুৰত, আৰু ইয়াৰ পৰা 3 ঘণ্টাত ঘৰ পাই যামগৈ। গতিকে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। ধন্যবাদ থাকিল পুনৰবাৰ সকলোলৈ।